AAMSUৰ পৰা মানে সিহঁতে আমচুত যোগদান কৰিব বুলি আমাৰ ওচৰত এটা সিহঁতে আবেদন জনাইছিলে। গতিকে সেই আবেদনটো আমি মঞ্জুৰ কৰিছিলোঁ। তো আজি আপোনালোকৰ সন্মুখত আমি সেইকেইটা ল'ৰাক আমাৰ আমচুৰ মজিয়াত লৈ আহিছোঁ আৰু আগন্তুক দিনত সিহঁতে আমচুৰ হৈ কাম কৰি যাব বুলি আমাৰ ওচৰত প্ৰতিশ্ৰুতিও দিছে। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল আজি ইয়াত জয়মা ইউনিটটো নতুনকৈ পুনৰ ৰিচেবল কৰা হ'ল আৰু সেই ক্ষেত্ৰত আজি ইয়াত আমি কাৰ্যসূচী লৈছোঁ। এই দুটা মেইনলি ঘাই কাৰ্যসূচী এই দুটাই আছিলে আজি। আপোনালোকে বিগত দিনত গম পায় যে আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কোনো ৰাজনৈতিক দলৰ লগত ওতঃপ্ৰোতভাৱে বা এক্টিভলি কেতিয়াও কোনো দল সংগঠনৰ লগত কাম কৰা নাই। কিছুমান দল সংগঠনক আপোনালোকে পৰিলক্ষিত কৰিব পাৰিছে যে কিছুমান দল সংগঠন নিৰ্বাচন আহিলেই সিহঁতৰ কুচকাৱাজ বৃদ্ধি হৈ যায়। বহুতো জেগাত ডাঙৰ ডাঙৰ গণসমাৱেশৰ সৃষ্টি কৰে সিহঁতে, কিন্তু নিৰ্বাচন যোৱাৰ পিছতেই দেখা যায় সেই সংগঠনবিলাকৰ আৰু নাপাত্তা হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ সংগঠন একচুৱেলি আমাৰ আমচু সংগঠনটো তেনেকুৱা নহয়। আমচু আমাৰ অসমৰ ব্ৰেণ্ড বুলি আমি জানো। গোটেই ধৰ্মীয় সংখ্যালঘুসকলে জানে যে আমচুটো অসমত তথা অসমৰ জনসাধাৰণৰ কাৰণে কি কৰি আছে। গতিকে আমি ৰাজনীতিৰ লগত তেনেকুৱা ওতঃপ্ৰোত চিন্তাধাৰা এতিয়ালৈকে কৰা নাই, কিয়নো আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ পৰা তেনেকুৱা ধৰণৰ কোনো আদেশ বা নিৰ্দেশ আমাৰ ওপৰত এতিয়ালৈকে অহা নাই। দেখা গৈছে যে কেইদিনৰ পৰা আমচুৰ পৰা AAMSU যাব বুলি বাতৰি আহিছে। সেইটো এটা ভুৱা ভিত্তিহীন নিউজ আছিলে। কথাটো এনেকুৱা, 4জন ব্যক্তিক আমচুৰ সংবিধান বহিৰ্ভূত কিছুমান কাম কৰাৰ কাৰণে 4জন ব্যক্তিক আমি ডিসচাৰ্জ কৰিছিলোঁ। 4জন ব্যক্তিক ডিসচাৰ্জ কৰাৰ পিছত সিহঁতে কিছুমান ল'ৰাক, যিবিলাক ল'ৰা নে আমচু আছিল নে AAMSU আছিল, তেনেকুৱা কিছুমান ল'ৰাক এনেকৈ লাইন কৰি থিয় কৰাই দি সিহঁতে এটা ভুৱা প্ৰচাৰ কৰি দিলে যে আমচুৰ 41জন ল'ৰাই AAMSUত যোগদান কৰিছে। কথাটো ভিত্তিহীন। আমাৰ ওচৰত তথ্য আছে আৰু আজি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে, সাংবাদিকসকলৰ জৰিয়তে প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে সিহঁতে দেখাব পাৰিব নেকি যে আমাৰ কদমগুৰিত যিসকলে জইন কৰিছিলে সিহঁতে ইউনিট আছিলে বা আমাৰ ধলিগুৰিত কোনো ইউনিট আছিলে, কিন্তু সিহঁতৰ নিউজত বা সিহঁতৰ কথাত সিহঁতে বক্তব্য দিছিলে যে ধলিগুৰি তথা কদমগুৰিৰ ইউনিটটো টোটেলি AAMSUৰ লগত জড়িত হৈ গ'ল। অথচ সেই দুটা জেগাৰ কোনো জেগাতেই আমাৰ আমচুৰ কোনো ইউনিট কমিটিয়েই নাছিলে। আৰু এটা কথা বৰ তাৎপৰ্য তথা হাস্যকৰ কথা, আজি AAMSUৰ মাননীয় সভাপতি, কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতিয়ে যে তাচ্ছিল্যমূলক এটা মন্তব্য কৰিছে যে আমচুৱে নেকি AAMSUৰ পৰা নীতি শিক্ষা ল'ব লাগিব। আজি আপোনালোকে এটা কথা জানি ৰাখক, BTCৰ বুকুত AAMSUৰ জন্ম হৈছিল। এইটো এটা আৱেগিক সংগঠন জন্ম দিছিলে ইহঁতে এটা সময়ত আমাৰ আমচুৰ লগতে আছিলে। যেতিয়া সিহঁতৰ পদবীলৈ খোৱা কামোৰা লাগিছিলে সেই সময়তে কি ঠিক আজিৰ পৰা 9 বছৰমান আগত AAMSUৰ জন্ম হৈছিলে। সেইটো আপোনালোকে তথা অসমৰ বৌদ্ধিক মহলে কিন্তু গম পায়। আমচু কিন্তু তেনেকুৱা ধৰণৰ আৱেগিক সংগঠন নাছিলে। আমচুৱে জনসাধাৰণৰ কাৰণে কৰি গৈছে, কৰি আছে, ভৱিষ্যতে কৰি থাকিব। ইয়াৰ এই সভাৰ জৰিয়তে কদমগুৰি, অন্ধ্যাগুৰি, জয়মা এই তিনিখন ঠাই মিলি মানে কমচে কম 35জন সদস্যই AAMSU ত্যাগ কৰি আমচুত যোগদান কৰিলে। এক বছৰমান হ'ল আৰু এইটো। তাৰপিছত এইবিলাক কোনো খবৰ নাইয়ে। আমাৰ যিবিলাক কিবা আছিলে এইবিলাক একো কিবা খবৰ নাই। তাৰপিছত এইটোতো কাম চামতো নাইয়ে আৰু একো তাৰ মানে দেখাই পোৱা নাযায় তেহঁতক। তো আজি আমি দেখি আছোঁ কি আমচু কামটো ভাল কৰি আছে, তাৰ কাৰণে আমি